নমস্কাৰ, মই অভিজ্ঞান দত্ত আৰু আপোনালোকক অভিজ্ঞান দত্ত ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এটা নতুন ইউটিউব চেনেল, আশা কৰোঁ আপোনালোকে ভাল পাব। আৰ্ট ৰিলেটেড ভিডিঅ'বোৰ দিম। আজি বিশেষকৈ আমি এক্ৰেলিক কালাৰে ছবি অংকন কৰিম। এক্ৰেলিক কালাৰৰ ছবি আপোনালোকে শিকিব পাৰিব আজি ভিডিঅ'টো চালে। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈকৈ এনেধৰণে ভিডিঅ' পাই থাকিব আৰু চেনেলটো ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আমি ছবিখন এয়া দি দিছোঁ। ছবিখন এবাৰ চাই লওক। এইখনেই আমাৰ সুবিধা হোৱাকৈ আমি প্ৰথমতে কেনভাছখন কাটি ল'লোঁ। কেনভাছখন কটাৰ পিছত আমি কালাৰ আনিলোঁ। কালাৰ হ'লটো আৰ্টিষ্ট এক্ৰেলিক কালাৰটো হ'লে ভাল। ইয়াৰ আপোনাৰ ডাঙৰ টিউবো পায় আৰু সৰুটো ইউজ কৰিলেও হৈ যাব। তাৰপৰা চাৰি বাউণ্ডেৰীটো আমি এনেকৈ টেপ মাৰি দিম। য়েল্ল' অকাৰ কালাৰটো ল'ম আৰু বাৰ্ণ চিয়ানা, যোনটোক আমি ব্ৰাউন কালাৰ বুলি কওঁ। ব্ৰাউন কালাৰটো আমি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু মিক্স কৰি পেলাই আমি গোটেই কেনভাছখনত আমি কালাৰটো মাৰি দিম। আমি ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ যাতে সোনকালে শেষ হয় আৰু আপোনালোকেও যাতে ব'ৰ নাপায়। সেইটো কাৰণে ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ। আমি গোটেই বৰ্ডখনত এডাল ডাঙৰ ব্ৰাছেদি মাৰি লোৱাৰ পিছত আমি তাৰ ওপৰত অঁকা আৰম্ভ কৰিম। আমি অলপ যোনখন ফটো পাইছোঁ তেনেধৰণে অকণমান আঁকি পেলাই তাৰ যোনবোৰ ডাৰ্ক শ্বেডবোৰ উলিয়াই পেলাম। এডাল ব্ৰাছেৰে ডাৰ্ক শ্বেডবোৰ উলিয়াই পেলাম। তাৰপিছত আমি ৰেড ল'লোঁ, য়েল্ল' ল'লোঁ, হোৱাইট ল'লোঁ। মানে এখন আকাশ আঁকিম যোনখনত বেলি ডুব গ'লে যেনেকুৱা হয় সন্ধিয়াৰ আকাশখন। সেই গোটেই কালাৰকেইটা মিক্স কৰি পেলাই আমি সেই আকাশখনৰ ৰংটো বনালোঁ। তেনেকৈ নিজেই আৰু এইটো মনে ভাবি ল'ব যে কোনটো কালাৰ ব্যৱহাৰ কৰিলে উপযোগী হ'ব। তাৰপৰা আকাশখনত ধুনীয়াকৈ কালাৰটো মাৰি দিলোঁ। মিক্সিং কৰাৰ ওপৰতে কথা, যিমানে ব্ৰাছডাল আপুনি ধুনীয়াকৈ দিব পাৰে। মই ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ। আকাশখনৰ ওপৰ ফালে অলপ বেছিকৈ ৰেডটো দিব, তাৰপিছত মাজত অলপ হোৱাইট দিব। তেনেধৰণে আমি ধৰি লওক ঘৰ চৰবোৰ আঁকিলোঁ, তাৰ ভিতৰৰ ফালে অৰ্থাৎ মানে আকাশখন পিছফালে অলপ হোৱাইট দি পেলাই আকাশখন দি দিব। তাত হালধীয়া দি ধুনীয়াকৈ মিক্স কৰি আপোনালোকে আঁকাৰ চেষ্টা কৰিব। আচলতে ব্ৰাছডাল লোৱাটোৰ ওপৰত কথা। আপুনি যদি এখন ডাঙৰ কেনভাছত আঁকে, তাত যদি অকণমানি ব্ৰাছডাল আঁকি থাকে, তেতিয়া আপোনাৰ খলা বমা হ'ব পাৰে। গতিকে জোখৰ ব্ৰাছ এডাল ল'ব, জোখৰ ব্ৰাছডালে আঁকিব। একেবাৰে সৰু নল'ব, আপোনালোকে ছবিখন চাই সুবিধাৰ্থে ল'ব। তাৰপিছত আমি নীলাটো ল'লোঁ। নীলাৰ লগত অকণমান চিক্ৰেট লেক বুলি এটা কালাৰ আছে, মানে অকণমান ৰঙা কালাৰটো আৰু নীলাটো মিক্স কৰিলে যোনটো ব্লেক টোন এটা হয় ন, অলপ ডাৰ্ক টোন এটা হয়, সেই ডাৰ্ক টোনটো ইউজ কৰিছোঁ। ইয়াত আমি ডাইৰেক্ট ব্লেক ইউজ কৰা নাই। তেনেধৰণে তাত নীলা দি পেলাই অলপমান ডাৰ্ক টোন এটা বনাই ইয়াত আমি যোনবোৰ ডাৰ্ক পাৰ্ট, ছবি এখনত যোনবোৰ ডাৰ্ক পাৰ্ট থাকে সেই ডাৰ্ক পাৰ্টবোৰ আঁকি ল'বলৈ চেষ্টা কৰিছোঁ। তাৰপৰা আমি এনে পাতলবোৰো আঁকিলোঁ। ইয়াৰ লাইনবোৰ দিলোঁ ধুনীয়াকৈ। লাইনবোৰ এনেকৈ ৰেডৰ লগত ব্ৰাউন অলপ মিক্স কৰি, য়েল্ল' অলপ মিক্স কৰি এনেকৈ এই কালাৰটো উলিয়াই পেলাই আমি দি দিব পাৰোঁ। এইটো সম্পূৰ্ণ কৰি দিয়াৰ পিছত তাত আমি ডিটেইলিং আৰম্ভ কৰিম। অলপ ডিটেইলিং, বেছি ডিটেইলিঙলৈ নাযাওঁ। প্ৰথমতে অলপ ডিটেইলিং, খিৰিকীবোৰ ধৰি লওক এনেকৈ দিলোঁ। তাৰপিছত যোনবোৰ সমান হৈছিলে সেইবোৰ সমান কৰিলোঁ। তেনেধৰণে অকণমান সমানবোৰ সমান কৰি দিম। এইটো প্ৰেক্টিচ কৰিলে আহি যাব কালাৰ ব্ৰাছত লগাটো। তাৰপিছত তেনেকৈ ধৰণেই তলত ডাৰ্ক পাৰ্টবোৰ উলিয়াই পেলালোঁ। আপোনাৰ ইয়াত ৰেড দিছোঁ, আপোনাৰ ব্লু দি পেলাই ডাৰ্ক কালাৰ এটা বনাই। তাৰপৰা আমি যোনটো এটা মন্দিৰৰ বেকগ্ৰাউণ্ড দিম, সেই মন্দিৰৰ কাৰণে মন্দিৰটো যেনেকুৱা ধৰণৰ শ্বেপৰ থাকে, সেই বস্তুটো আমি ডাৰ্ক কালাৰেদি প্ৰথমতে উলিয়াই লৈছোঁ। দেখিছে কেনেকুৱা হৈছে, ডাৰ্ক পাৰ্টবোৰ উলিয়াই ল'লোঁ। তাৰপিছত আমি ইয়াৰ ওপৰত ডিটেইলিং আৰম্ভ কৰিম। আচলতে এনেধৰণে আঁকিবলৈ আপোনালোকে এক্ৰেলিক কালাৰ যদি নাপায়, তেতিয়াহ'লে বেলেগ কালাৰ দিও আঁকিব পাৰে, অইল কালাৰো কৰিব পাৰে। অইল কালাৰত খালি আৰু অলপ কেইটামান কথা জানিব লাগিব। আপোনালোকে যদি বিচাৰে তেতিয়া মই ইয়াৰ ওপৰত ভিডিঅ' দিম। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু কেনেধৰণৰ ভিডিঅ' বিচাৰে। আচলতে আমি অকল যাতে পেঞ্চিল ছেটিঙে আঁকি থাকিব বিচাৰিম সেইটো নহয়। আপোনালোকে কেনেধৰণে ভিডিঅ' বিচাৰে মই সেইটোৰ ওপৰত আপোনালোকৰ কমেণ্টৰ ওপৰত নিৰ্ভৰ কৰি মই ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। ইয়াৰ পিছতে মই এখন পৰ্ট্ৰেইট অংকন কৰিম। পৰ্ট্ৰেইটত এক্ৰেলিক কালাৰ কেনেধৰণে এখন পৰ্ট্ৰেইট আঁকিব পাৰি তাৰ ওপৰত ভিডিঅ' দিম। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু স্কিপ কৰিলে বুজাত অকণমান অসুবিধা হ'ব। পাৰিলে শেষলৈকে চাব আৰু লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথম চেনেল খুলিছোঁ, প্ৰথম ভিডিঅ' দিছোঁ। চেনেলটো খোলা দিন হ'ল বাৰু, বেলেগ ভিডিঅ' আছিলে, হ'লেও আৰ্টৰ এনেধৰণে শিকোৱা ভিডিঅ' প্ৰথম দিছোঁ। শিকোৱা বুলি নহয় আৰু জাষ্ট কেনেধৰণে কৰে অকণমান আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। এনেধৰণে ভৱিষ্যতলৈ চাই থাকিব পাৰিব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেধৰণে আঁকি পেলাই লাষ্টত আপুনি সৰু ডিটেইলবোৰ কৰি পেলালে
ছবিখন সম্পূৰ্ণ হৈ যাব। চ' কিছুমান পানীত ৰিফ্লেকশ্যন হ'ব ন, বগাটো আমি কিছুমান বস্তু যোনটো যিহে সুবিধা পাওঁ আৰু আঙুলিয়ে দি দিছোঁ। সুবিধাৰ ওপৰত কথা, আপুনি যেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে। বাছডালে এইকণ ধৰি লওক হাইলাইটটো আমি অকণমান বগাই উলিয়াই দিছোঁ, নাও আঁকিলোঁ, অকণমান জাষ্ট শ্বেপটো আনিলেই হ'ল। ছবিখন পাৰ্চপেক্টিভটো মানে যোনটো পৰিপ্ৰেক্ষিত বুলি কয় ইমান শুদ্ধ নহয়, কাৰণ মই এখন অৰ্ডাৰ দিয়াও, মোৰ অৰ্ডাৰ পোৱাও ৱৰ্ক এখন যেনেকুৱা বিচাৰে মই তেনেকুৱাই আঁকিব লাগিব। সেইটো কাৰণে ইয়াত চাব পাৰে পাৰ্চপেক্টিভৰ ক্ষেত্ৰত কিছু সৰু সৰু ভুল আছে, যিখিনি আপোনালোকে হয়তো পটককৈ বুজি নাপাব। ছবিখনত আৰু অলপ ডিটেইলিং কৰিবলৈ থাকিলে বা আৰু অলপ, কিন্তু ভিডিঅ'টো সম্পূৰ্ণ কৰিব লগা হ'ল, কাৰণ যিহেতু এখন অৰ্ডাৰ ৱৰ্ক সেইমতে মই সময়টো দিব লাগিবই আৰু যেনেকুৱা বিচাৰে তেনেকুৱাই দিব লাগিব। আপোনালোকেও কমেণ্ট কৰি জনাব কেনেকুৱা পালে। মই পিছত আৰু ভিডিঅ' দিয়াৰ চেষ্টা কৰি থাকিম, সদায় নিদিওঁ, 3-4 দিনৰ মূৰে মূৰে এটা ভিডিঅ' দিয়াৰ চেষ্টা কৰিম, সেইমতে চাব। গতিকে আজিলৈ ভিডিঅ'টো সামৰিছোঁ, আকৌ দ্বিতীয় ভিডিঅ'ত লগ পাম। ধন্যবাদ। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি বেলেগক দেখুৱাবলৈ নাপাহৰিব।